নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিকি আপোনালোকৰ সকলোকে জনাই আছোঁ মোৰ আপোনাৰ চেনেল ফেন্সকাই ৰিকিলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'ত মই কিছুমান এনে বস্তুৰ কথা ক'ম যিবোৰ বস্তুৰ বাবে বহু লোকৰ মৃত্যু হৈছে আৰু এই বস্তুবোৰক শ্ৰাপিত বস্তু বুলিও মনা যায়। তো বন্ধুসকল, যদি এইবিলাক কথা আপুনি জানিব আছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। তো সময় পালন নকৰিবলৈ ভিডিঅ'টি আৰম্ভ কৰোঁ। অভিশাপ্ত বস্তুৰ ভিতৰত পঞ্চম স্থানত আছে জেমছ ডিনৰ গাড়ীখন। জেমছ ডিন এটা সময়ৰ এটা বহুত ডাঙৰ অভিনেতা আছিল, যাৰ ওচৰত পৰ্চ 550 নামৰ এখন স্পাইডাৰ এখন অভিশাপ্ত গাড়ী আছিল। আৰু এই গাড়ীখনৰ বাবে জেমছ ডিনৰ আৰু লগতে বেলেগ ব্যক্তিৰো মৃত্যু হৈছিল। 1955 চনত যেতিয়া তাৰ লগত নিজৰ এটা বন্ধু এই গাড়ীখনত উঠিছিল, তেতিয়া তাক কৈছিল যে এই গাড়ীখন উঠাৰ লগে লগে বেলেগ এটা অনুভৱ হয়, আৰু লগতে তাক এটা এডভাইচ দিছিল যে এই গাড়ীখনত উঠা তোমাৰ 100টাৰ ভিতৰতে তোমাৰ মৃত্যু হ'ব বুলি। আৰু তাৰপিছত 100টাৰ ভিতৰতে এই গাড়ীখনৰ জেমছ ডিনৰ এই গাড়ীখন এক্সিডেণ্ট দুৰ্ঘটনাগ্ৰস্ত হয়, আৰু তাৰ ফলত জেমছ ডিনৰ মৃত্যু হয়। আৰু তাৰপিছত এই দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন জৰ্জ বেইছ নামৰ এজন ব্যক্তি নিজৰ গেৰেজত লৈ যায়, যিয়ে এই গাড়ীখনক কাষ্টমাইজ কৰিছিল। আৰু গাড়ীখন গেৰেজত নিয়াৰ পিছত জৰ্জৰ এজন কৰ্মচাৰী ব্যক্তিতে গাড়ীখন পৰি তাৰ ভৰিখন ভাঙি যায়, আৰু লগতে গাড়ীখনৰ ইঞ্জিনখন মেক থিয়ৰী হেনৰী নামৰ এজন ব্যক্তিক বিকি দিয়া হয়, আৰু ইয়াৰ ট্ৰান্সমিশ্যনখন উইলিয়াম এছৰিন নামৰ এজন ব্যক্তিক বিকি দিয়া হয়। তাৰপিছত এই দুজন ব্যক্তি গাড়ী ৰেচিঙত মৃত্যুবৰণ হ'ল, আৰু তাৰ ফলত এই গাড়ী দুখনৰ গাড়ী দুখন দুৰ্ঘটনাগ্ৰস্ত গাড়ী আছিল, এই দুখন গাড়ী কেলিফৰ্ণিয়া পেট্ৰলিয়াম নামৰ এটা গেৰেজে কিনি লয়, আৰু তাৰপিছত নিজৰ গেৰেজত ৰাখি দিলে। আৰু গেৰেজত ৰখা ৰাতিটোৱে এই গেৰেজটো জুই লাগি গ'ল, সকলো বস্তু বেয়া হৈ গ'ল, সকলো বস্তু জ্বলি গ'ল, মাত্ৰ এই গাড়ী দুখনে নজ্বলিলে। আৰু তাৰপিছত এই গাড়ীখনক লৈ কেনে ট্ৰাকখন ৰাওনা হ'ল, কিন্তু আজিলৈকে ট্ৰাক আৰু গাড়ীখন ক'ত গ'ল কোনো বিচাৰি নাপালে। আৰু এই বস্তুটোৱে চবচে অভিশাপ্ত বস্তু বুলিও কোৱা হয়। এই ভিডিঅ'টি লিষ্টৰ 4 নম্বৰ স্থানত আছে দ্য এংগুইছ মেন। এইটো এটা পেইণ্টিং হয় যিটো কলা শক্তিৰ ছাঁ আছে বুলি মানা যায়, আৰু এই পেইণ্টিংটো চিন ৰবিনছনে নিজৰ আইতাৰ মৃত্যুৰ পিছত আইতাৰ সামগ্ৰীৰ ভিতৰত পাইছিল। আৰু আইতাই এই পেইণ্টিংটোৰ কথা চিনক আগতে কৈছিল যে এই পেইণ্টিংটো তাক নিজৰ বন্ধুৱে দিছিল, আৰু এই পেইণ্টিংটো অহাৰ পিছত তাক লাগে যে কোনোবা এটা ঘৰত আছে আৰু চাই থাকে নিচিনা। আৰু তাৰপিছত এই কথা জানিও চিনে নিজৰ ঘৰলৈ এই পেইণ্টিংটো লৈ আহিলে, আৰু তাৰপিছত চিনৰ ঘৰত কিছুমান অদ্ভুত কাম হ'বলৈ আৰম্ভ হ'ল, যেনে তাৰ ঘৰৰ পৰা নিজৰ ল'ৰা আৰু নিজৰ পত্নী পৰিবলৈ আৰম্ভ হ'ল, আৰু লগতে তেওঁলোকৰ যেনেকুৱা অনুভৱ হয় যে তেওঁলোক কোনোবা চাই আছে দৰে, আৰু লগতে তেওঁৰ পত্নী চুলিৰ লগত কোনোবা খেলি থকা যেন পায়। সেইবাবে এই ৰবিনছনে কি কৰিলে, ল'মেন আৰু জন ব্লেকমেন নামৰ দুজন পেৰানৰ্মেল ইনভেষ্টিগেটৰক মাতিলে, আৰু মে' 18 তাৰিখে 2013 চনত এই নৰ্থ হাম্বেললেণ্ড আৰু চিলিঙত কেষ্টেলত এই পেইণ্টিংটো লৈ গ'ল আৰু ৰিচাৰ্চ কৰিব আৰম্ভ কৰিলে। আৰু ৰিচাৰ্চ কৰাৰ পিছত এই মানুহ দুজনে আৰু বহুত 20জন মানুহতকৈ অধিক পেৰানৰ্মেল ইনভেষ্টিগেশ্যন আছিলে, যিসকলে ইয়াত ইনভেষ্টিগেশ্যন কৰিবলৈ আৰম্ভ কৰিলে, আৰু তাৰপিছত আত্মাৰ লগত সম্পৰ্ক কৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছত গম পালে যে এই পেইণ্টিংটো এজন ব্যক্তিয়ে বনাইছিলে, যি নিজৰ তেজৰ পৰা মিক্স কৰি আৰু কালাৰ আৰু তেজ মিক্স কৰি পেইণ্টিংটো তৈয়াৰ কৰা হৈছিল। আৰু যেতিয়া পেইণ্টিংটো বনি গ'ল, তাৰপিছত তেওঁ নিজৰ আত্মহত্যা কৰিলে। সেইবাবে এই পেইণ্টিংটো এটা শ্ৰাপিত পেইণ্টিং অৰ্থাৎ অভিশাপ্ত পেইণ্টিং বুলি কোৱা হয়, যাৰ বাবে বহু লোকৰ মৃত্যুও হ'ব পাৰে। সেইবাবে পেইণ্টিংটো সেই কাষ্টেলতে ৰাখি দিয়া হ'ল, আৰু পেইণ্টিংটো কোনো হাত লগাবলৈ মনা কৰা হ'ল, আৰু এইটো এটা অভিশাপ্ত বস্তু বুলি মানা যায়। এই অভিশাপ্ত বস্তুৰ লিষ্টৰ 3 নম্বৰ স্থানত আছে থমাছ বাছবীৰ ষ্টুপ চেয়াৰখন। 1807 চনত থমাছ বাছবীয়ে নিজৰ শহুৰ ডেনিয়েলৰ হত্যা কৰিছিল। কাৰণ এটা আছিল যে ডেনিয়েলে তাৰ চকীত বহাৰ বাবে, আৰু বাছবীয়ে প্ৰায় সদায় বিয়েৰ বাৰত গৈছিল, আৰু তাত এখন চকী আছিল যিটো তাৰ বহুতে প্ৰিয় আছিল, আৰু প্ৰায় সি সেইখন চকীতে বহিছিল। আৰু সেইখন চকীত যদি কোনোবা বেলেগে বহিবলৈ প্ৰয়োগ কৰে বা প্ৰয়াস কৰে, তেনেহ'লে তাক মাৰে আৰু গালি দিয়ে। এদিনাখন ধেমালিতে তাৰ নিজৰ শহুৰে চকীখন বহি দিলে, যাৰ বাবে সেই নিজৰ শহুৰক হত্যা কৰিলে, আৰু হত্যা কৰাৰ ফলত তাক মৃত্যুদণ্ড হিচাপে ফাঁচি দিয়া হ'ল। আৰু ফাঁচি দিওঁতে বহু লোক তাতে আছিল, আৰু বহু লোকৰ আগতে সি এটা কথা ক'লে যে যিটো কথা বহুতে আচৰিত। তাত সি ক'লে যে যোনে চকীখনত বহিবলৈ প্ৰয়াস কৰিব তেওঁ নিজৰ মৃত্যুৰ বাবে তৈয়াৰ হৈ থাকিব কয়। আৰু তাৰপিছত এই চকীখনত বহাৰ প্ৰথম মৃত্যুটো হৈছে এজন চিমনি চফা কৰা মানুহৰ। এজন চিমনি চফা কৰা মানুহ ভাগৰ লগাৰ বাবে এই চকীখনত বহি দিলে, আৰু বহাৰ পিছত আকৌ কাম কৰি যোৱাৰ সময়তে ওপৰৰ পৰা পৰি তেওঁৰ মৃত্যু হ'ল। আৰু ছেকেণ্ডবাৰ যেতিয়া হৈছে মিলিটেৰী মানুহ অৰ্থাৎ সৈন্য অহা আৰম্ভ হ'ল, তেতিয়া যিমানবোৰ সৈন্যই চকীত বহিলে সকলোবোৰ সৈন্যৰ যুদ্ধত মৃত্যু হ'ল। ইয়াৰ পিছতে সকলো মানুহে গম পাই গ'লে চকীৰ কথা। আৰু তাৰপিছত আৰু RAF পাইলট দুজন আহিছিল, তাৰপিছত পাইলট দুজনক উৎসাহ যোগোৱা হ'ল যে চকীত বহিবলৈ, আৰু সেই পাইলট দুজনে চকীখন বহি গ'ল। আৰু তাৰপিছত তেওঁলোকে নিজৰ বাটতে দুৰ্ঘটনাগ্ৰস্ত হৈ তেওঁলোকৰ মৃত্যু হ'ল। আৰু তাৰপিছত
এজন বয়সীয়াল ব্যক্তি অৰ্থাৎ বৃদ্ধ মহিলা এই বাৰৰ কাম কৰা বৃদ্ধ মহিলা এজনী কাম কৰি আছিল। তেতিয়া তাৰ ভৰিটো পিছল খাই এই চকীখনত পৰি গ'ল আৰু তাৰপিছত এই মহিলাগৰাকীৰো মৃত্যু হ'ল। আৰু তাৰপিছত মৃত্যুটো হৈছে এজন ডেলিভাৰী বয়, যি ইয়াত ডেলিভাৰী বস্তু দিব আহিছিল, কিন্তু সি এই চকীখনত বহি দিলে। তাৰপিছত তাৰ ৰাস্তাতে দুৰ্ঘটনাগ্ৰস্ত হৈ তাৰো মৃত্যু হ'ল। কিছু বছৰ ভিতৰতে এই চকীখনৰ বাবে বহু মানুহৰ মৃত্যু হ'ল। তাৰপিছত এই বিয়েৰ বাৰৰ মালিকে এই চকীখনৰ ইয়াৰ পৰা আঁতৰাই নিবলৈ সিদ্ধান্ত ল'লে আৰু তাৰপিছত তাৰ ওচৰৰে এটা থাৰ্ছ মিউজিয়ামত এই চকীখন ৰাখি দিয়া হ'ল। আৰু ৰাখি দিয়াৰ পিছত এই চকীখন তাত এতিয়াও আছে আৰু চকীখন এতিয়া তাৰ পৰা প্ৰায় 5 ফুট 5 ইঞ্চতকৈ অধিক ওপৰত ৰাখি দিয়া আছে, যাৰ ফলত এই চকীখন কোনো বহিব নোৱাৰে। আৰু চকীখন লিখি দিয়া আছে যে কোনো বহিব নোৱাৰে, আৰু লগতে চকীখনত কোনো চুবলৈ কাকো অধিকাৰ নাই বা চুবলৈ নিষিদ্ধ আছে। আৰু এইটো এটা বহুত ডাঙৰ অভিশাপ্ত বস্তু, যিটোৰ বাবে বহু মানুহৰ মৃত্যু হ'ল। যিটো আপুনি বহিব বিচাৰিবনে? এই ভিডিঅ'ৰ লিষ্টত দ্বিতীয় স্থানত আছে দিল্লী পাৰ্পল ছেভিয়াৰ। এইটো এটা হৈছে মূল্যৱান পাথৰ, যিটো এজন ব্ৰিটিছ সৈন্যই এটা ইন্দ্ৰ মন্দিৰৰ পৰা চুৰি কৰি লৈ গৈছিল। আৰু যেতিয়া চুৰি লৈ গ'ল ঘৰলৈ, তেতিয়া তাৰ নিজৰ পৰিয়াল আৰু নিজৰ গা বেয়া হ'বলৈ ধৰিলে। আৰু গা বেয়া হোৱাৰ উপৰিও তেওঁলোকৰ আৰ্থিক অৱস্থাও বেয়া হ'বলৈ ধৰিলে। আৰু চবতছে বেয়া কথাটো হ'ল যেতিয়া তেওঁলোকৰ পৰিয়ালৰ এজন ব্যক্তি আত্মহত্যা কৰিলে। তাৰপিছত এই পাথৰটো 1890 চনত এই পাথৰটো এডৱাৰ্ড হেৰেন এলেন নামৰ এজন ব্যক্তিক বিকি দিলে, যিজনে এই ব্যক্তিয়ে এই পাথৰটো লৈ ল'লে। আৰু এই ব্যক্তিজনে কেইদিনমানৰ পিছতে গম পাই গ'ল যে পাথৰটো কিবা নে কিবা বেয়া বস্তু আছে বা এই পাথৰটো অভিশাপ্ত। সেইবাবে তাক এজন বন্ধুৱে খোজাৰ বাবে এই পাথৰটো সেই নিজৰ বন্ধুক দি দিলে। আৰু বন্ধুৱে লোৱাৰ পিছত সেই বন্ধুটোও গম পাই গ'ল যে পাথৰটো লোৱাৰ পিছত সেই বন্ধুটোৱে গম পাই গ'ল যে এই পাথৰটো অভিশাপ্ত। আৰু বন্ধুটোৰ নিজৰ সকলোবোৰ বস্তু বৰবাদ হৈ গ'ল। সেয়ে পাথৰটো আকৌ নিজে ঘূৰাই কিনে এলেনক দিলে। আৰু এলেনে এবাৰ নিজৰ এজন গায়কটোৰ লগৰক দি দিলে, যিজনে গান গায়। আৰু তাৰপিছত তেওঁ এই পাথৰটো লোৱাৰ পিছত তাৰ নিজৰ গান গোৱা মাতটো হেৰাই গ'ল। আৰু মাতটো হেৰালে আৰু কেতিয়াও সি জীৱনত কথা পাতিব নোৱাৰিলে। আৰু তাৰপিছত তাৰ মৃত্যুও হৈ গ'ল। তাৰপিছত এই পাথৰটো আকৌ এবাৰ এলেনৰ ওচৰত আহি গ'ল। আৰু এলেনে নিজৰ বেংকাৰসকলক এই পাথৰটো দি কিনে ক'লে যে যেতিয়া এলেনৰ মৃত্যু হ'ব তাৰ 3 বছৰ পিছত এই পাথৰটো খুলিবৰ কথা ক'লে। আৰু তাৰপিছত এলেনৰ মৃত্যু হোৱাৰ 3 বছৰ পিছত এই পাথৰটো তাৰ জীয়ৰীয়ে খুলিলে। আৰু তাৰপিছত এই পাথৰটো নেশ্যনেল হিষ্ট্ৰী মিউজিয়ামত ৰখা হ'ল। আৰু এই পাথৰটো এতিয়াও তাত আছে, আৰু এই পাথৰটো এতিয়াও চোৱা তাত নিষিদ্ধ আছে। এইটো এটা আটাইতকৈ ডাঙৰ আৰু এটা অভিশাপ্ত বস্তু। ভিডিঅ'ৰ লিষ্টত প্ৰথম স্থানত আছে এনাবেল। এনাবেল এটা হৈছে পুতলা, যিটো ডনাক তাইৰ নিজৰ মাকে 18 বছৰীয়া বাৰ্থডে 1970 চনত দিছিল, উপহাৰ হিচাপে দিছিল। আৰু তেওঁ সেই সময়ত পঢ়ি আছিল। ডনাৰ নিজৰ লগৰীয়া এনজিৰ লগত একেলগতে থাকিছিল। তেওঁলোকে যেতিয়া কলেজৰ পৰা আহে তেতিয়া দেখে যে এই পুতলাটো নিজৰ ঠাইত নাথাকে, অন্য ঠাইত থাকে বা পৰি থাকে। কেতিয়াবা বিচনাত পৰি থাকে, কেতিয়াবা চকীত। আৰু তাৰ ওচৰত কেতিয়াবা এখন পত্ৰ লিখা থাকে, যাত লিখা থাকে হেল্প বুলি, যিটো দেখি সকলোৱে আচৰিত খায়। আৰু ডনাৰ আৰু এটা লগৰ আছিল, যাৰ নাম আছিল লৌ। এজন বন্ধু কেতিয়াবা মাজে মাজে ডনাৰ ঘৰত আহিছিল। আৰু সেই পুতলাটোক এই লৌ নামৰ বন্ধুজনে ভাল নাপাইছিল, কাৰণ এই পুতলাটো বহুবাৰে এই লৌক ভয় খুৱাইছিল। আৰু এবাৰ এই লৌ নামৰ বন্ধুজনক পুতলাজনে আঁচুৰি দিছিল, যাৰ ফলত পুতলাটো আঁচোৰাৰ ফলত তাৰ তেজ বহুত ওলাই গৈছিল। তেতিয়া ভাবিলে যে ডনাই এই পুতলাটো বেলেগ ক'ৰবাত ৰাখিব লাগিব। তেতিয়া ডনাই এড আৰু লৰিন নামৰ দুজন ইনভেষ্টিগেটৰক মাতিলে, যিয়ে এইটো পৰীক্ষা কৰি দেখিলে যে এই পুতলাটোত বেয়া শক্তি ছাঁ আছে, আৰু অৰ্থাৎ এই পুতলাটো এটা অভিশাপ্ত বস্তু। তেওঁলোকে নিজৰ লগত এই পুতলাটো লৈ আনিলে আৰু নিজৰ মিউজিয়ামত এই বাকচত এটাত এই পুতলাটো ভৰাই ৰাখিলে। আৰু এই পুতলাটো এতিয়াও ইয়াতে পৰি আছে। আৰু এজন ব্যক্তিয়ে মিউজিয়ামটোত আহি কিনে পুতলাটোৰ বাকচত চুই কিনে ক'লে যে তুমি মোক কিবা হানি কৰি দেখুওৱা। তাৰপিছত তাৰ 3 ঘণ্টাৰ পিছতে সেই ব্যক্তিৰ মৃত্যু হ'ল। আৰু ব্যক্তিৰ এক্সিডেণ্ট হ'ল, মানে দুৰ্ঘটনাগ্ৰস্ত হৈ ব্যক্তিৰ মৃত্যু হয়। তো গম পাইছে পুতলাটো কিমান ভয়ানক, আৰু এইটো এটা বহুত ডাঙৰ অভিশাপ্ত বস্তু। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকন টিপি দিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত ইমানেই। লগ পাম নতুন ভিডিঅ'ত, তেতিয়ালৈ বাই আৰু জয় আই অসম।